নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আজি বৰ্তমানে খৰি কেনেদৰে ফালি গৈ আছোঁ আৰু বৰ্তমান মানে এইটো কিহৰ কাৰণে ফালি আছোঁ আপোনালোকে গম পাই আছে। আমাৰ এখেতৰ চাওঁ এইটো চাওঁ, আমাৰ এখেতৰ আছে একদম ধুনীয়াকৈ বাৰ্থডে। আৰু বেছি দিন নাই, আৰু 20 দিনমান আছে আৰু তাৰ বাৰ্থডে কাৰণে মোৰ বাৰ্থডেটো পাতা নাই, জানেনে বাৰু? তাৰ বাৰ্থডে কাৰণে মোৰ বাৰ্থডে চাৰ্থডে পাতা নাই, কাৰণ আমি ডাঙৰ হ'লোঁ আৰু কি বাৰ্থডে পাতিব আৰু পোৱালি জামানা। তাকে খৰি চৰি ফালি ৰেডি কৰি ৰাখি থৈ দিছোঁ, চাই থাকিব। সেইটো কুকুৰ ক'ৰ পৰা আহিছে। তাৰপিছত চাওক, এনেকৈ শুকুৱাই থ'লে ভাল। এনেকৈ কুৱাই ৰেডি কৰি থৈ দিছোঁ। এই ল আদাখিনি খৰি ৰেডি মজাকৈ ফালি থোৱা আছে। সেয়া এইফালেও আছে, আকৌ ফালি থৈ দিম আৰু টেনশ্যন নাই, চাই থাকিব। চাওক চৰকাৰে একদম মানে মহিলাবিলাকক চাওক একদম মানে আজি ৰাতিপুৱা 6টা বজাৰ পৰা একে লাইন লাগিছে। চাওক সকলোৱে পইচাৰ কাৰণে 10,000 কাৰণে কিমান আহি গৈছে, লাইন লাগি আছে। আৰু আমাৰ মাও আহি গৈছে। আৰু চাওক মানুহ এইফালেও একদম মানুহ ভৰি হৈ আছে, একে ৰাতিপুৱাৰ পৰা একে দুপৰীয়ালৈকে। আৰু পইচা লাগে, চবকে পইচা লাগে। ধুনীয়াকৈ মানে কি এবাৰ তেনেকৈ বিশেষ একো নকৰোঁগৈ। আৰু বিশেষ এনেদৰে আৰু কিনো আৰু জন্মদিন বয়স পাৰ হৈ গৈছে, নিজৰে দুখ লাগিছে। তাৰপিছত এনেকৈ গোটবিলাকৰ মাৰ লগত গ'লোঁ আৰু হোৱাৰ লগতে মানে জেগাত সম্পৰ্কীয় মানুহৰ ঘৰত মানুহ ঢুকাইছে যে, তাৰে আজি 4 দিন নে 5 দিন হৈছে। তাৰপিছত টোপোলা এটা দিব লাগে, সেই তেনেকৈ 4-5 ঘৰত টোপোলা চোপোলা দি থৈ আহিলোঁ। নিয়ম তেনেকৈ দিব লাগে, দি থৈ আহিলোঁ। থাকে কৈ আহিলোঁ ঘৰতে আৰু সেইফালে গোটোৱাবলৈ মাক কৈ দে কেইটা হেৰি কৰিলে 4টা পোৱালি কি কথা। আমাক 4টা পোৱালি, আমাৰ সেইকাৰণে আমাক গোটেই পইচা নিদিয়ে চৰকাৰে। ঘৰত কোনো এতিয়া নাই বৰ্তমান, চবেই গাঁৱৰ ফালে ওলাই গৈছে। আৰু জন্মদিন বুলি ভাবাই নাই আজি। আৰু যিহেতু বৰ্তমান মই এতিয়া ঘৰত অকলশৰে আছোঁ, সেইকাৰণে পূৰা ধুনীয়াকৈ বাগালি কৰি আছোঁ। মুৰ্গীখিনি এতিয়া বান্ধি থৈ দিছোঁ। এতিয়া লাই বেছি চব থাকিবলৈ আৰু কেইজোপামান আছে, এয়া লাই। তাৰপিছত এইফালে আপোনাৰ মুৰ্গীখিনি অলপ এৰি দিছোঁ, নহ'লে লাইখিনি থাকিলে এৰি যাব। তাকে ধুনীয়াকৈ ইয়াত মানে মেচিনে মাৰিছোঁ, তাতে ধানখিনি পৰি আছিলে। এতিয়া চাওক এৰি দিছোঁ, গোটেই সোপা তাতে চৰি পেলাই চবেই খাই আছে চাওক মজাকৈ। আৰু এইফালে আলুত সোমাই আছে কেইটামান পোৱালি। এইটো মেৰ আলু আছে, সেইখিনি খানা হৈ গ'ল, আলু বিক্ৰী কৰি গ'লোঁ। তাতে ইয়াৰ গৰু ছাগলীবিলাক তাত আছে, আৰু এইফালে চব এৰি দিয়া আছে। ঘৰতে বৰ্তমান আছোঁ আৰু এয়া বৰ্তমান। আৰু মা দেউতাই এইফালে মাছ গাহৰি মাংস নাখায়, সেই গতিকে মাছ আনি দিছোঁ। ধুনীয়া মাছ খাব, এতিয়া ফ্ৰাই কৰি আছে। আৰু এইফালে মই বনাওঁগৈ। চাওক ধুনীয়াকৈ সকলো বস্তু একদম মানে এটাই মিক্স কৰি লৈছোঁ, আৰু বেছি বস্তুবিলাক লেতেৰা নকৰোঁ। আৰু এইফালে মাংসটো লোৱাইছোঁ ধুনীয়াকৈ, এতিয়া বনাম কেৰাহী জুইত। এতিয়া মানুহজনে আজি সহায় কৰি দিছে, আজি জুই চুইত ধৰি মানে সহায় কৰি দিছে, কাৰণ নাজানো আৰু কিহৰ কাৰণে। গাহৰি মাংসটো জানেই কেনেকৈ বনোৱা, আৰু সকলোৱে জানে। আৰু যিহেতু চাওক বৰ্তমান এয়া মানে কি এইটোখনৰ বস্তু বেয়া হৈ আছে। এতিয়া বনাই দিছোঁ একদম পূৰা ঢাকনাৰ পূৰা স্পেচিয়েল বাঁহৰে বনাই লগাই দিছোঁ। বৰ্তমান মই ইঞ্জিনিয়াৰ, মই মিস্ত্ৰীটো, সেই গতিকে লগাই দিলোঁ। আৰু সকলোকে ধন্যবাদ, সকলোৱে ফেচবুক হোৱাটছএপ সকলোৱে মানে আৰু উইচ কৰিছে, ধন্যবাদ। আৰু তেতিয়া একদম গাহৰি লাই পাতৰ লগত ধুনীয়াকৈ বৰ্তমান খাওঁকৈ ভাত খাইটো আৰু হৈ যাব। আৰু ভিডিঅ'টো এইখিনিয়ে পৰিসমাপ্তি কৰিবলৈ আছোঁ। ধন্যবাদ থাকিল সকলোৱে, গুড নাইট।